হানি ট্ৰেফিকিঙৰ জালত পৰিছে সাংবাদিক তথা বহু যুৱক। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো জাল পেলাইছে এই চক্ৰটোৱে। আপুনিও পৰিব পাৰে এই জালত। বৰ্তমান বহু যুৱক যুৱতী হানি ট্ৰেফিকিঙৰ জালত পৰা পৰিলক্ষিত হৈছে। সুন্দৰী যুৱতীৰ ফটো লগাই প্ৰথমে আপোনাৰ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্টৰ প্ৰস্তাৱ দিব। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে বন্ধুত্ব সম্পৰ্ক গঢ়ি হেল্ল' হাই খা খবৰ লৈ আপোনাৰ হোৱাটছএপ নম্বৰ বিচাৰিব। যদি আপুনি নম্বৰ দিয়ে তেনেহলে আপোনাৰ লগত অশ্লীল মেছেজ কৰি কথা পাতি আপোনাক জালত পেলাব। আপোনাৰ হোৱাটছএপ নম্বৰৰ জৰিয়তে আপোনাৰ লগত অশ্লীল ভিডিঅ' ফোন কৰাৰ বাবে আপোনাক প্ৰস্তাৱ দিব। যদি আপুনি প্ৰস্তাৱ গ্ৰহণ কৰে তেনেহলে আপোনাক ভিডিঅ' ফোনৰ জৰিয়তে এগৰাকী উলংগ যুৱতীৰ ফটো দেখুৱাব। তাৰ পাছত আপোনাৰ ফটো স্ক্ৰীনশ্বট লৈ আপোনাৰ ফটোসহ উলংগ যুৱতীৰ সৈতে হোৱা ভিডিঅ' ফোনৰ স্ক্ৰীনশ্বট ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভয় ভাবুকি প্ৰদান কৰি ধন দাবী কৰে এই চক্ৰটোৱে। ভাইৰাছৰ দৰে সংক্ৰমণ কৰি আছে। আমি ইতিমধ্যে লামডিঙত বহুতকেইটা কেছ তেনেকৈ উভতি আহিছে আৰু লগতে মোৰ লগতে তেনেকৈ হৈছে। মোক এটা মেছেজ আহে অকস্মাত ফেচবুকৰ জৰিয়তে যে একাউণ্টৰ নাম কি প্ৰিয়া গুপ্তা বুলি। তো যেতিয়া মেছেজ আহিছে মোৰ লগত কৈছে যে মোৰ লগত হোৱাটছআপত ফ্ৰেণ্ডশ্বিপ কৰিবনে নাই। মই কৈছোঁ কেলৈ কৰিম, ফ্ৰেণ্ডশ্বিপ কেলৈ কৰিম। তাৰপিছত যেতিয়া ৰেছপন্সটো পালে ব্লক কৰি দিলে। মানে কি হ'ল, যোৱা মাহতো মই দেখা পাইছোঁ যে আমাৰে এজন চিনাকি মানুহ ল'ৰা এজনক প্ৰথমতে ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়, একচেপ্ট কৰাৰ পিছত হোৱাটছআপ নাম্বাৰটো বিচাৰে। হোৱাটছআপ নম্বৰ পোৱাৰ পিছত ভিডিঅ' কল কৰে, ভিডিঅ' কল কৰি এটা উলংগ এজনৰ ছবি দাঙি ধৰে, অশ্লীল ধৰণৰ কিছুমান ভিডিঅ' দেখায় আৰু সেইটো স্ক্ৰীনশ্বট লৈ আমাৰ যিবোৰ মিউচুৱেল ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ড চাৰ্কেল আছে, পৰিয়ালৰ যোনজন ব্যক্তি আৰু ফেচবুকৰ জৰিয়তে আছে সিহঁতক পঠাবলৈ এটা ভাবুকি দিয়ে, তাৰ বিনিময়তে টকা পইচা বিচাৰে। আমি অকল নৰ্মেল পাব্লিক নহয়, আমি ইতিমধ্যে দেখা পাইছোঁ কিছুমান আমাৰ বন্ধু সাংবাদিক বন্ধুকেও তেনেকৈ কৰিছে। আজিৰ দিনা আপুনি চাওক, সাংবাদিককে এৰা নাই সিহঁতৰ এটা ডাঙৰ এটা দুষ্ট চক্ৰ চলি আছে বুলি মই ভাবিছোঁ। আৰু অকল এইটো লামডিঙত নহয়, এতিয়াতো লামডিঙত আমাৰ মানে চকুৰ ওচৰত অহাৰ কাৰণে আমি বুজি পাইছোঁ লামডিঙত এইটো মানে প্ৰথম শুনিছোঁ এনেকুৱা। প্ৰথম ক'ব পাৰে আপুনি এমাহৰ পৰা সক্ৰিয় হৈ আছে সিহঁতৰ এটা গ্ৰুপ এটা আছে, এটা ৰেকেট আছে, সক্ৰিয় হৈ আছে। লাষ্টত মই এটা নাম্বাৰ কালেক্ট কৰি পেলাই মই কথাও পাতিছোঁ। সি নয়দাৰ আছিল, মিষ্টাৰ মহেশ বুলি কয়, নয়দা আছিল। মই তাক কৈছিলোঁ যে মই হিউমেন ৰাইটছৰ পৰা কৈছোঁ আপোনালোকে সেইবোৰ বন্ধ কৰি দিয়ক, অন্যথা আপোনালোকৰ এগেইনষ্টত চাইবাৰ ক্ৰাইমত কেছ ফাইল কৰা হ'ব। অতি সহজ বুদ্ধিৰে ধন সংগ্ৰহ কৰাৰ পথ বাছি লৈছে এই চক্ৰটোৱে। বহু যুৱকৰ পৰা ঠগ প্ৰবঞ্চনাৰে লাখ লাখ ধন লুটি লৈছে এই চক্ৰটোৱে। বৰ্তমান যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে সাৱধান হওক, কিয়নো যেতিয়াই তেতিয়াই আপুনিও এই চক্ৰটোৰ লক্ষ্য হৈ পৰিব পাৰে। जाल में फंसाया जाता है। इस जाल में मैं भी थोड़ा गिर चुका हूँ, क्योंकि मैंने देखा नहीं था। मैंने सोचा था कि ऐसे ही नज़दीक का कोई फ्रेंड होगा, इसीलिए मैंने हाय हेलो कर दिया। हाय हेलो करने के बाद क्या हुआ, उसने मेरे को बोला कि आप क्या रोमांटिक चैट के लिए इंटरेस्टेड हो। मैंने कुछ नहीं बोला, तभी रिप्लाई नहीं दिया। साथ ही साथ मेरा व्हाट्सअप नंबर मांगा था, मैंने उसको दे दिया। व्हाट्सअप नंबर मांगने के बाद उसने व्हाट्सअप में थोड़ा ज़्यादा मैसेज भी किया। तो करने के बाद मेरे को ठीक कल सुबह मैसेज करके बोल रहे हैं मेरे पास एक वीडियो है, आप इस टाइप का वीडियो करना चाहते हो कि मतलब वो अश्लील वीडियो है। मैंने उसमें सम्मति नहीं दिया। नाम क्या है? प्रिया गुप्ता है। ज़्यादातर मैं जानने के मुताबिक मिला है कि ये बाहर का अकाउंट है, हमारा राज्य का नहीं है। शॉर्ट मैसेज के देना चाहता हूँ कि सरकार एक थर्ड आई लगाने की कोशिश करिए, क्योंकि ये मतलब छोटा मोटा नहीं काम नहीं है। किसी का सुसाइड भी हो सकता है इस मैसेज के माध्यम से, क्योंकि मैंने खुद उसको इस लड़की के बारे में मैं फेसबुक पे लिख के छोड़ दिया कि अवेयर हुई है इस बात पर कि जैसे कि मैसेज के माध्यम से कोई जाल में गिर सकता है और कोई ऐसा मतलब भुक्तभोगी होता है कि सुसाइड के जा सकता है। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।